আপোনালোকে লাখটকীয়া গছৰ পুলি দেখিছেনে? সেই পুলিসমূহ 3 মিটাৰ দৈৰ্ঘ্যত এটাৰ পৰা আন এটা পুলি ৰুব লাগে। চাওক, একদম ভালকে চাওক, এইটোৱে হৈছে অলপ কিবা হালধীয়া হালধীয়া হয়। একদম হাতজোৰ কৰি বিনম্ৰভাৱে আমি আপোনালোকক দেখাইছো, জনাইছো, অনুৰোধো কৰিছো। আপোনালোকে লাখটকীয়া গছৰ পুলি দেখিছেনে? নিশ্চয় দেখিছে, কাৰণ যিহেতু অসমত যিসকল মানুহে আচলতে যাত্ৰা কৰে সেইসমূহ মানুহে দেখা পাইছে 4 লাইনৰ মাজত ৰোপণ কৰা লাখটকীয়া গছৰ পুলি। আৰু আজি আপোনালোকক আমি গহপুৰৰ লাখটকীয়া গছৰ পুলি দেখুৱাম। নমস্কাৰ, বডকাষ্টৰ অন্য এটি ভিডিঅ'লৈ মই বিদ্যুৎপন ভূঞাই আপোনালোকক স্বাগতম জনাইছোঁ। মইতো প্ৰথমতে কৈছিলোঁ আপোনালোকক যে লাখটকীয়া গছৰ পুলি দেখাম, ফুল গছৰ পুলি দেখাম। ঠিক আজি আমি গহপুৰৰ লাখটকীয়া কেইজোপামান গছৰ পুলি দেখাম। আৰু আপোনালোকে ভিডিঅ' দেখি গম পাইছেই মই কোনখন জেগাৰ বিষয়ে কৈছোঁ, তাত কিমান লাখটকীয়া গছৰ ফুলৰ পুলি আছে সেই আপোনালোকে নিশ্চয় গম পাইছে। আহকচোন ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। যিহেতু আপোনালোকক কৈ আছোঁ লাখটকীয়া ফুলৰ পুলি দেখুৱাম, দেখুৱাবতো লাগিবই। আহক আমি গছকেইজোপাৰ পুলিকেইটা দেখাম। এইটো হৈছে আমাৰ গহপুৰ 4 লাইনত মাজত থকা এটা ফুলৰ পুলি। আৰু এই পুলিটো আমি যিমান দূৰ গম পাইছোঁ, এই পুলিসমূহ এটা পুলি আচলতে ৰোপণ কৰাৰ নামত 200 পৰা 300 টকাৰ ভিতৰত আহিছে। আৰু 200 পৰা 300 টকা ভিতৰৰ যিসমূহ পুলি আহিছে, সেই পুলিসমূহ 3 মিটাৰ দৈৰ্ঘ্যত এটাৰ পৰা আন এটা পুলি ৰুব লাগে। আৰু ইয়াৰ ৰুবলৈ দিছে আপোনাৰ ৰাজগড়ৰ পৰা হাজৰিকা চুকলৈ, যিটো 4 লেনযুক্ত যিটো ৰাস্তা বনাই আছে, নিৰ্মাণ কৰা হৈ গ'ল, সেই ৰাস্তাটোৰ এইসমূহ পুলি ৰুব দিছে। পুলিসমূহ ৰুব দিছে, ঠিকেই আছে। এটা পুলিৰ নামত 200 পৰা 300 টকা আহিছে, সেইটোও ঠিকেই আছে। কিন্তু প্ৰশ্নটো ইয়াতে উত্থাপন হৈছে আমাৰ, যে পুলিসমূহ এতিয়া কি অৱস্থাত আছে। কাৰণ যিহেতু আপোনালোকেও জানে, আমিও জানো, সকলোৱে জানে, যেতিয়া এটা কাম কৰিবলৈ দিয়ে সেই কামটো মেইনটেনেন্সৰ নামতো কেইটামান সময় দিয়ে। এতিয়া মই যিমান দূৰ জানো বা দেখিছোঁ, 3 বছৰ সময় দিছিলে এই পুলিসমূহ ৰোপণ কৰাৰ পিছত চোৱা চিতা কৰিবলৈ, যিগৰাকীয়ে পুলিসমূহ ৰোপণ কৰিছে। কিন্তু আটাইতকৈ দুখৰ বিষয় এইটোৱে যে কিমান দিন ৰোপণ কৰিছে, কি কথা সেইবোৰতো ক'ব নাযাওঁ, সকলোৱে দেখিয়ে আছে। কিন্তু আজি দেখা পালোঁ আমি আহি পেলাই পুলিসমূহ কিন্তু ইয়াত এতিয়া যদি আমি হিচাপ কৰিব যাওঁ, কেইটা পুলি আছে আপোনালোকে নিজেই গম পাব। আৰু পুলিসমূহৰ অৱস্থা দেখিছে, পয়া লগা অৱস্থা দেখিছে, কি অৱস্থা হৈ আছে। সেইকাৰণে ব্ৰডকাষ্টৰ টীমে যিহেতু আজি এইফালে আহিছিলোঁ, আহোঁতে ভাবিলোঁ যে এই ভিডিঅ'টো কৰোঁ আৰু ৰাইজক দেখাওঁ যে এই পুলিসমূহ কি অৱস্থা হৈছে। আৰু এইখিনিতে সৰু মোৰ এটা কাহিনী মনত পৰিছে দেই, মই ক'ব লাগিব আপোনালোকক। যেতিয়া আমি তেজপুৰৰ পৰা গুৱাহাটীলৈ যাওঁ, তেজপুৰৰ পৰা গুৱাহাটীলৈ গৈ থাকোঁতে আমি দেখা পাওঁ ভোমোৰাগুৰি দলঙৰ পৰা যিটো 4 লাইন নৱনিৰ্মিত যিটো 4 লাইন হৈছে, এই 4 লাইনত কিন্তু যিসমূহ পুলি ৰৈছে, আজি তাত ফুল লাগিছে। সেই ভিডিঅ' আমাৰ লগত আছে, আমি আপোনালোকক দেখুৱাম সেই ভিডিঅ'। তাত ফুলো লাগিছে, ফলো লাগিছে। কিন্তু আমাৰ গহপুৰৰ যিটো আচলতে পথত 4 লেনযুক্ত যিটো পথত যিখিনি আচলতে পুলি ৰোৱা হৈছে, সেই পুলিটো আমি ফলো দেখা নাই, ফুলো দেখা নাই। আৰু বিশেষকৈ দেখাই আছোঁ, চাওক, দীঘলীয়াকৈ এক লাইন আছে। দি থাক, চাওক, একদম ভালকে চাওক, এইটোৱে হৈছে 200 পৰা 300 টকীয়া এটা পুলি। ভালকে চাওক, এই পুলিটোৰ ওপৰত কেইটামান পাত আছে, মাজত এটা লাঠি আছে, তলত অকণমান পাত আছে, তাৰ বাদে একো নাই। আৰু 3 বছৰৰ দিন পুলিটোৰ কিমান দূৰ, মানে কিমানখিনি বাঢ়িছে, কিমান ডাঙৰ হৈছে, এইটো আপোনালোকে চালে নিশ্চয় গম পাবই। যিহেতু আপোনালোকক গছৰ পুলিসমূহ দেখালোৱে, আৰু প্ৰথমতে আমি আপোনালোকক কৈছিলোঁ আজি আমি ব্ৰডকাষ্টৰ টীম ফুৰিবলৈ আহিছিলোঁ। আৰু যিহেতু ফুৰিবলৈ যাবলৈ আহোঁতে এই দৃশ্যসমূহ দেখিয়ে চাই থাকিব মন নগ'ল, সেইকাৰণে ভাবিলোঁ আপোনালোককো এই দৃশ্যসমূহ দেখাওঁ। কিন্তু এতিয়া ব্ৰডকাষ্টৰ টীম ফুৰিবলৈ যাওঁ বুলি কওঁতেতো এতিয়া কোন আহিছে, ডাঙৰ প্ৰশ্ন। 2জন কেমেৰা পাৰ্চন আহিছে, মই কৈছোঁৱে, এজন প্ৰান্তিক ভূঞা, এজন বিপ্লৱ। আৰু কিন্তু আজি ব্ৰডকাষ্টৰ আৰু এজন এংকৰ আহিছে, যিজন মোৰ বন্ধু ভাস্কৰ। আপোনালোকে তেওঁক দেখা নাই ব্ৰডকাষ্টৰ অনুষ্ঠানত, অতি সোনকালে দেখিব। আজি বাৰু প্ৰথমতে আৰম্ভণি তেওঁৰ পৰাই কৰি দিওঁচোন। আমি পাবো ভাস্কৰৰ কাষত। এইজন মোৰ বন্ধু ভাস্কৰ। নমস্কাৰ। আপোনালোকে এওঁৰ বহুকেইটা প্ৰগ্ৰেম দেখা পাব ব্ৰডকাষ্টত। প্ৰগ্ৰেমসমূহ আমি কৰি আছোঁ।
এডিটিং কামত লাগি থকাৰ কাৰণে আপোনালোকক দেখাব পৰা নাই। অতি সোনকালে এওঁৰ বহুকেইটা সুন্দৰ সুন্দৰ প্ৰগ্ৰেম আপোনালোকে দেখা পাব। কিন্তু প্ৰগ্ৰেমৰ কথা পিছত পাতিম, আগত পাতো আহক লাখটকীয়া গছপুলিৰ কথা। ভাস্কৰ, হয়, কি ক'বা? ক'বলৈ মানে এইটো এটা ভাষাহীন কথা, কাৰণ যিহেতু ফ'ৰলেনটো নিৰ্মাণৰ নামত কোটি কোটি টকা খৰচ কৰিছে আৰু গছৰ নামতো ঠিক তেনেধৰণে এটা বৃহৎ ধনৰাশি তেওঁলোকে ব্যয় কৰে আমাৰ প্ৰকৃতিটো সুৰক্ষা হৈ থাকিবৰ কাৰণে, যিটো এনভাইৰনমেণ্ট এটা শুদ্ধ মানে হাৱা ৰাইজে পাবৰ কাৰণে মানে ৰোপণ কৰে। কিন্তু তাৰ পৰিপ্ৰেক্ষিতত এইখিনি দেখাই গৈছে যে এজোপা যদি জিছে একে অংশতে তাৰ লগতে 4জোপা মৰিছে। তাৰ কাৰণে কিন্তু দোষী প্ৰথম যিজনে গছ ৰুইছে সেই গছ ৰোৱাজন। তাৰ বাবে কিন্তু চৰকাৰ দায়ী নহয়, তাৰ বাবে কিন্তু কোম্পানীটো দায়ী নহয়। যিজনে ৰুইছে তেওঁৰ ওচৰত এটা মেক্সিমাম এটা টাইম দিয়ে, এই টাইমটোৰ ভিতৰত গছজোপা চোৱা চিতা কৰা, গছজোপা পানী দিয়া, গছজোপা সাৰ দিয়া। কিন্তু এইখিনি চাগে কৰা নাই, যাৰ কাৰণে পুলিটো মৰি গৈছে। বিল ওলাইছে, খাই দিছে, লৈ লৈছে। আৰু আমি ব্ৰডকাষ্টৰ দৰ্শকসকলক ক'ব লাগিব, আচলতে যিগৰাকীয়ে এই ঠিকাটো লৈছে বা এইখিনি কাম কৰিছিলে তেওঁ চাগে আচলতে গছপ্ৰেমিক হ'ব নোৱাৰে। ব্ৰডকাষ্টৰ দৰ্শকসকলক আমি প্ৰশ্ন কৰিছোঁ, এনেকুৱা ধৰণৰ গছপুলি ৰুই তেওঁ কেনেকৈ গছক ভাল পোৱা মানুহ হ'ব, সেইটো আপোনালোকে কমেণ্টৰ যোগেদি জনাব। আচলতে তেওঁ প্ৰকৃত গছক ভাল পোৱা মানুহ হয় নাই। যদি প্ৰকৃত তেওঁ গছক ভাল পোৱা মানুহ হ'লহেঁতেন তেনেহ'লেতো আজিৰ দিনত গছ পুলিকেইটা যেনেদৰে পৰি আছে, মই মানিছোঁ যদি তেওঁ যি 3 বছৰ সময়সীমা বান্ধি দিছিলে সেই 3 বছৰ পাৰ হৈ গ'ল, মানি লৈছোঁ যে পাৰ হৈ গ'ল চাগে, যদি পাৰ হৈ গ'ল, কিন্তু 3 বছৰত কিন্তু আমি দেখা নাই ইয়াত গছ ডাঙৰ হোৱা, সেইটো কিন্তু আমি দেখা নাই। আৰু সেইটো আমি প্ৰমাণ সহকাৰে দিব পাৰিম, কাৰণ আমাৰ ভিডিঅ' আগতো কৰা আছে। তো সেই মানুহজন যদি গছ পুলি ৰোৱা মানুহজন যদি প্ৰকৃতিপ্ৰেমী বুলি কয়, আমিতো নাজানো কোনে ৰুইছে, যদি তেওঁ প্ৰকৃতিপ্ৰেমী হয় বুলি কয় তেনেহ'লে কি প্ৰকৃতিপ্ৰেমী আপোনালোকে জানে আৰু আপোনালোকে কমেণ্টৰ যোগেদি দেখাব। আৰু আমাৰ প্ৰান্তিক আছে, প্ৰান্তিক শুনা না, আমাৰ এজন ব্ৰডকাষ্টৰ বিশেষকৈ কেমেৰা পাৰ্চন আৰু লগতে টেকনিকেল লাইনটো চাই প্ৰান্তিক, তুমি গছপুলিখিনি আকৌ দেখুৱাচোন, আমি ভাস্কৰ দাই মই কথা পাতিম। ভাস্কৰ, তুমি নিজে কোৱাচোন। এইজোপাটো উন্নতিয়ে নহ'ল। এইফালে প্ৰান্তিক, এই গছজোপা দেখুৱাচোন, আনা তাৰপৰা লাহেকে এইজোপা গছ দেখুৱা। যদি কি হৈছে মানে এইজোপা গছ, এই গছজোপা সম্পূৰ্ণ মৰি গ'ল। আৰু ইয়াত কোনো মানে কিবা গছ পুলি এটা ৰুলে সাধাৰণতে আমি বেৰা দিওঁ, গৰু ছাগলীয়ে নাখাবৰ কাৰণে। এইকণত এইজোপা আছে, এইজোপা আমি অসমীয়াত কওঁ বগা ফুল বা আই ফুল, কথনা ফুল বুলিও কয়। মানে যেতিয়া আই ওলাই তেতিয়া এই ফুলটোৱে কিবা অলপ নিয়ম নীতি কৰে, ধাৰ্মিক পৰম্পৰাই। গতিকে গছজোপাক আপুনি যদি গছজোপা বেৰা নিদিয়ে জানো গছ পুলিটো এনেকে থাকিব। আৰু এটা কথা ক'ব লাগিব দেই, আমি প্ৰায় শুনিছোঁ এইখিনি জেগাত যেতিয়া আপোনাৰ হেৰি হয়, মানে ইফালে ফুলিবিলাক দেখাওঁ দিবলৈ আমি কথা পাতিম বাৰু। এইখিনি জেগাত যেতিয়া এই গছ পুলিসমূহ ৰোৱা হৈছিলে হা, তাৰপিছত ভাস্কৰ এনেকুৱা হৈছিলে, কেতিয়াবা আমি যেতিয়া প্ৰশ্ন কৰোঁ তেওঁলোকে কয় ইয়াত গৰু উঠে, গৰু উঠি খাই দিয়ে। তুমিয়ে কোৱাচোন বাৰু, এই ৰাস্তাৰ মাজত গৰু কিমান উঠে, তুমি দেখা পাইছানে বাৰু? ইমান সময় ৰখিলা এটামান গৰু। এইকেইদিনত মানে গহপুৰ মিউনিচিপালিটি এটা নিৰ্দেশনা জাৰি কৰিছে যে মানে হেৰিয়াৰ কাৰণে, এই গৰুখিনিৰ কাৰণে অলপ এক্সিডেণ্ট হয়, সেইটো কাৰণে চাগে অলপ কম এৰিছে। কিন্তু গছ পুলি এৰে মানুহে, যাৰ কাৰণে পুলিবোৰ খাই দিয়ে। কিন্তু যিজনে ৰুইছে তেওঁতো এটা বেৰা দিয়া ব্যৱস্থা কৰিব লাগে। পুলিটোৰ নামত 200 পৰা 300 টকা আহে এটা পুলিৰ নামত। আৰু তুমি নিজে কোৱা, এইজোপা ফুল, মই ইয়াৰ প্ৰকৃত দাম নাজানো, এই নাৰ্চাৰী সকলে গম পাব। এইটো কিবা এই হালধীয়া হালধীয়া হয়, এই ফুলটো জংঘলতে আমি দেখা পাওঁ, কিন্তু এইটো নাৰ্চাৰী সকলে গম পাব। এই ফুলটোৰ দাম যদি 500 হ'ব পাৰে, মই নাজানো, কিন্তু এই ফুলটো প্ৰায় জংঘলত দেখাই পায় মইতো। মানে এইটো ফুল ৰুলেই হয়, আৰু এইটো অলপ কিবা হালধীয়া হালধীয়া হয় সৰুতে আমি। আৰু ভাস্কৰ, তুমি কোৱাচোন, এই যি আমাৰ গহপুৰৰ পৰা আহোঁতে যিটো ৰাস্তা আৰম্ভণি হৈছে তাৰ পৰা ৰাজগড়লৈকে তুমি এটামান বাৰু ভাল পুলি দেখা পালানে? উন্নত মানদণ্ডৰ পুলি দেখা নাই। যদি উন্নত মানদণ্ডৰ ৰুইছিলে, এই পুলিটো কি পুলি কিন্তু আমি নাজানো। এই পুলিটোৱে না আমাক ছাঁ দিব, না আমাৰ মানে পৰিৱেশৰ সৌন্দৰ্য বৰ্ধন কৰিব, আমি সেইটো নাজানো। কিন্তু ইয়াক যে প্ৰতিপালন কমকে কৰিছে, এইটো এটা মানে জীয়া ছবি, আৰু ইয়াক নতুনকে ক'ব নালাগে। বা আমি আকৌ পুনৰাই আজি আমি গহপুৰৰ যিসকল মানে ৰাইজ বা যিসকল আমাৰ ব্ৰডকাষ্টৰ দৰ্শক, তেওঁলোকক আমি বস্তুটোৱে দেখাব বিচাৰিছো যে ইয়াৰ নামত কেনেকুৱা এটা হেৰি হৈছে, মানে কি হ'ব লাগিছিলে প্ৰাকৃতিক ভাৱে। কাৰণ যিহেতু এইটো চৰকাৰ, চেন্ট্ৰেল গভৰ্ণমেণ্টৰ ফাণ্ড, আমাৰ ডেভেলপমেণ্টৰ কাৰণে দিছে, আমাৰ প্ৰকৃতি এনভাইৰনমেণ্টটো আমাৰ সুস্থ সবল হ'বৰ কাৰণে দিছে। তেনেকুৱা এক পৰিৱেশত যদি এইখিনি যদি এনেকে থাকে, তেতিয়া নিশ্চয় আমাৰ যিখিনি ধনৰাশি, সেই কোম্পানীৰ ধনৰাশি বা চৰকাৰৰ যিখিনি ধনৰাশি, সেইখিনি হৈছে। গতিকে আমি অকণ দৃষ্টিগোচৰ কৰাই দিছো। আৰু আমি ক'ব লাগিব, আমি ব্ৰডকাষ্টে যিহেতু আজিৰ পৰা অলপ দিনৰ আগত আপোনালোকক আমি চট্ৰং নদীৰ বানৰ বিষয়ে দেখাইছিলোঁ, আজি আমি আকৌ গহপুৰ 4 লাইনৰ
গছৰ পুলিৰ কিছু ভেকু ভাওনা দেখালোঁ। আপোনালোকক আমি আকৌ আজি প্ৰশ্ন কৰিছোঁ, যদি ভুল হৈ গৈছে ক্ষমা কৰি দিব। আজি আকৌ আপোনালোকক ক্ষমা খুজিছোঁ আৰু আকৌ লগতে প্ৰশ্নও কৰিছোঁ যে আপোনালোকে এইবিলাক বস্তু চাব, কাৰণ আপোনালোকে চাগে কেতিয়াবা হ'লেও এই ৰাস্তা দি গৈছে। আমাৰ যিসকল মহকুমা প্ৰশাসনৰ যিসকল ছাৰ বাইদেউ আছে, আপোনালোকে চাগে এই ৰাস্তা দি গৈছে। আৰু যিহেতু পৌৰসভাৰ যিগৰাকী দণ্ডাধীশ আছে বা যিগৰাকী চেয়াৰমেন আছে, আপোনালোকেতো এই ৰাস্তা দি গৈছে। আপোনালোকক আচলতে আমি ব্ৰডকাষ্টৰ যোগেদি একদম হাতযোৰ কৰি বিনম্ৰভাৱে আমি আপোনালোকক দেখাইছোঁ, জনাইছোঁ, অনুৰোধো কৰিছোঁ, এইবিলাক বস্তু চাব। ব্ৰডকাষ্টৰ সমূহ দৰ্শকক আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ, আপোনালোকে আমাৰ এই ভিডিঅ'টো ইমান সময় চোৱাৰ বাবে। আৰু আপোনালোকে আমাক যি মৰম দিছে, সেই মৰমৰ কাৰণে আমি চিৰকৃতজ্ঞ। আৰু আপোনালোকক সদায় আমি এনেকুৱা নতুন নতুন ভিডিঅ' দেখাবৰ বাবে চেষ্টা কৰিম। আৰু আমি প্ৰথমেও কৈছিলোঁ, আকৌ কৈছোঁ, ভাস্কৰৰ বহুকেইটা প্ৰগ্ৰেম ব্ৰডকাষ্টত আহি আছে, আপোনালোকে চাব। মোক যিদৰে মৰম দিছে, ব্ৰডকাষ্টৰ ফেমিলিটোক যিদৰে মৰম দিছে, তেনেকৈ ভাস্কৰকো মৰম দিব। অতি সোনকালে ভাস্কৰৰ এটা প্ৰগ্ৰেম আপোনালোকক দেখাম। আৰু ইমান সময় আপোনালোকে আমাৰ ভিডিঅ'টো চাই থকাৰ বাবে আকৌ এবাৰ ধন্যবাদ।